नमस्कार बंधु बान्धवीসকল মই ৰম্ভা আৰু আপোনালোকে দেখি আছে BRS Barma চেনেল। আজি আকৌ আপোনালৈ এটা ভিডিও লৈ আহিছো ৰেচিপিৰ ভিডিও। যদি ভিডিওটো ভাল লাগে তেনহলে লাইক এন্ড শেয়ার কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুন কি হয় তেনহলে চেনেলটো সাবস্ক্রাইব কৰি দিব। তো বলক ফ্ৰেন্ডস ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট মই গাখীৰখিনি গেছত বহাই দিছো আৰু গাখীৰখিনি যেতিয়া উতলাব তেতিয়া আমাৰ আগৰে সানাৰ পানীখিনি ৰখা আছে এই পানীখিনি ইয়াতে দি দিম। লেমুৰ পানী দিলেও হৈ যায়, তো মই লেমুৰ পানী দিয়া নাই, পানী আছে যেহেতু এই কাৰণে সানাৰ পানীখিনি দি দিছো আৰু এইটো অকমান হ'ব। হোৱাৰ পিছত যেতিয়া ইয়াৰ পানীৰ কালাৰটো চেঞ্জ হৈ যাব, এয়া চাওক ফ্ৰেন্ডস, ইয়াৰ পানীৰ কালাৰটো এনেকুৱা চেঞ্জ হৈ যাব, তেতিয়া গম পাব যে এইটো হৈ গৈছে। তো হৈ গৈছে আৰু অকমান হ'ব। তো এইখিনি হৈ থাকক। তাৰপিছত মই এখন কটন সাফা কাপোৰ লৈছো, ইয়াতে মগত বহুৱাই দিছো আৰু ইয়াতে গোটেইখিনি ঢালি দিম। তো ইয়াত বহুত গৰম কাৰণে দিব নোৱাৰিলো, তো হাতাৰে দি দিছো। তো হাতাৰে গোটেইখিনি দিয়াৰ পিছত অকমান ঠাণ্ডা পানী দি দিম, কাৰণ পটকে ঠাণ্ডা হ'ব। আৰু দিয়াৰ পিছত 40 মিনিট পিছত এনেকৈ ল'ব। লোৱাৰ পিছত আটা যেনেকৈ সানি লয় ঠিক তেনেকৈ সানি ল'ব, একেবাৰে মিহিকৈ সানি ল'ব। আৰু সানি লোৱা হৈ গৈছে, মই এতিয়া ৰোল কৰি ল'ম। এনেকৈ ৰোল কৰি ল'ম। লোৱাৰ পিছত মই চাকুৰে কাটি ল'ম। বেছি ডাঙৰ নকৰো, বেছি সৰুও নকৰো, মিডিয়াম সাইজৰ কাটি ল'ম। তো আপোনালোকে যোনে যেনেকুৱা সাইজৰ খাব ভাল পায় ঠিক তেনেকুৱা সাইজৰে কৰি ল'ব। তো মই মিডিয়াম সাইজৰ কৰি লৈছো আৰু এই পিচখিনি অকমান আটাৰ সাহায্যৰে হাতৰ তলাত ৰাউন্ড কৰি ল'ম। এনেকৈ ৰাউন্ড কৰি ল'ম। এয়া আমাৰ ৰাউন্ড কৰা হৈ গৈছে আৰু বাকি আছে এটা হৈ গৈছে। তো এতিয়া আমাৰ পাতখন ভিজি গৈছে, তো পাতখন চেঞ্জ কৰি ল'ম। আমাৰ ঘৰত আগৰে আছিলে পাতখিনি, তো সেইকাৰণে মই ইউজ কৰি আছো পাতবিলাক। আৰু এতিয়া পানীখিনি ৰেডি কৰি ল'ম। আৰু চচপেনত মই পানী বহুৱাই দিছো, ইয়াতে 4 কাপ মান পানী দিছো আৰু 1 কাপ মান চেনি দি দিম আৰু লগতে 3টা এলাচি দি দিম সেন্ট ভাল হোৱাৰ কাৰণে। তো এলাচিখিনি থেতলাই দি দিম। এনেকৈ ফ্ৰেন্স দি দিম। আৰু পানীখিনি বেছি ভাৰী নকৰিব, ভাৰী কৰিলে অকমান অসুবিধা হ'ব। যেতিয়ালৈকে চেনিখিনি মিহলাই গলি যাব, গলি যোৱাৰ পিছত পানীখিনি অকমান ফুটিব, তেতিয়াহে মিষ্টিবিলাক দি দিব। তো আমাৰ পানীখিনি অকমান ফুটিছে, তো মই মিষ্টিবিলাক গোটেইখিনি দি দিছো। দিয়াৰ পিছত 2 ঘণ্টামান পিছত চাওক ফ্ৰেন্স, এয়া একেবাৰে সফট মিষ্টি, খাবলৈ হয়তো বহুতে টেষ্ট হ'ব। তো আপোনালোকে এনেকৈ খাব পাৰে। তো আজি এইখিনি ফ্ৰেন্স, লাইক